তো বন্ধুসকল আজি আপোনালোকৰ মাজলৈ এটা ভাল খবৰ আহি পৰিছে যেটো নেকি 19 আৰু 20 আগষ্ট তাৰিখে ইণ্ডিয়ান আৰ্মি পোৰ্টাৰ কাৰণে ইন্টাৰভিউ দিবলৈ গৈছিলে সেই লৰাসকলৰ আজি সকলোৰে ৰিজাল্ট আউট হৈছে আৰু যিসকলে এতিয়ালৈকে নিজৰ ৰিজাল্টটো পোৱা নাই তেওঁলোকক মই মোৰ এই যেটো ৰিজাল্টৰ পিডিএফৰ স্ক্ৰিনশ্বট আপোনালোকক মই ভিডিঅ'ৰ যোগেদি আপোনালোকক মই দেখুৱাই দিছো আপোনালোকে নিজৰ নামটো তাত চাই ল'ব পাৰিব আমাৰ ডিব্ৰুগড়ৰ পৰা অলৰেডি 151 টা সিলেক্ট কৰা হৈছে আৰু বাকি হাইলং আৰু তেজুৰ পৰা বাকিখিনি সিলেক্ট কৰিছে টোটেল 600 পোষ্ট যেটো ভ্যাকেন্সি আছিল সেই 600 পোষ্টৰ ডিব্ৰুগড়ত যিসকলে মানে ইন্টাৰভিউ 19 আৰু 20 আগষ্ট তাৰিখে যিসকলে ডিব্ৰুগড়ত ইন্টাৰভিউ এটেন্ড কৰিছিলগে তেওঁলোকৰ বাবে 151 টা পোষ্ট 600 ভিতৰত 151 টা পোষ্ট ডিব্ৰুগড়ৰ পৰা সিলেক্ট কৰা হৈছে টোটেল 3টা জায়গাৰ পৰা ইন্টাৰভিউ এটেন্ড কৰা হৈছিল তো 3টা জায়গাৰ ডিব্ৰুগড় হাইলং আৰু তেজু এই 3টা জায়গাৰ পৰা যেটো ভ্যাকেন্সিৰ কাৰণে ইন্টাৰভিউ লোৱা হৈছিল গোটেই 3টা জায়গাৰ পৰাই ৰিজাল্ট আউট হৈ গৈছে মই মোৰ ভিডিঅ'ৰ যোগেদি যিসকলে এতিয়ালৈকে ৰিজাল্টটো পোৱা নাই তেওঁলোকক মই মোৰ ভিডিঅ'ৰ যোগেদি স্ক্ৰিনশ্বট মই পিডিএফৰ স্ক্ৰিনশ্বট লগাই দিছো প্ৰতিটো জায়গাৰে গোটেই 3টা জায়গাৰে তো আপোনালোকে নিজৰ কুপন নম্বৰ আৰু নিজৰ নাম বিচাৰি আপোনালোকে নিজে সিলেক্ট হৈছে নে নাই অলৰেডি চাই ল'ব পাৰিব আৰু যিসকলে সিলেক্ট হোৱা নাই তেওঁলোকে ধুনিয়াকৈ এতিয়া ইয়াছৰ টক্সিক ফিল্ম ৰিলিজ হৈ গ'ল কালি তো ধুনিয়াকৈ চাই আপুনি বিন্দাস মাইন্ডটো ফ্ৰেছ কৰিব পাৰিব গতিকে মোৰ ভিডিঅ'টো চাওক আৰু তাত যেটো মই স্ক্ৰিনশ্বট দিয়া আছে আপোনালোকে স্ক্ৰিনশ্বট মাৰি লওক যদি তাত আপোনালোকে খুচৰি নিজৰ নামটো পায় তেতিয়ালে আপোনালোকে সিলেক্ট হ'ল বুলি আপোনালোকে ভাবি ল'ব আৰু মই এটা ভিডিঅ' দিছিলো আপোনালোকে দেখা পাইছিলে পাঞ্জাবী বিহাৰী বিলাক খেদিছিলে গৰু খেতন দিছিলে অসমীয়া লৰাই সেই পাঞ্জাবী বিহাৰীৰ নাম এইখন লিষ্টত আপোনালোকে ওপৰত দেখিব গৰিয়া ভাইহত মই এটা কথা কওঁ যিবিলাক 18 20 22 বছৰীয়া লৰা সেইসকলে এইবিলাক সমহীয়া হওক বা টেম্পৰাৰী চাকৰিৰ কাৰণে নালাগি নিজৰ লাইফৰ বা কেৰিয়াৰ কাৰণে লাগা ধুনীয়াকৈ এটা পাৰ্মানেন্ট জব কেনেকৈ ল'ব পাৰো বা পাৰ্মানেন্ট এটা ইনকাম সোৰ্স কেনেকৈ বিচাৰি ল'ব পাৰো সেইটো তোমালোকে ধ্যান দিয়া ফোকাস কৰা নিজৰ কেৰিয়াৰত আৰু যিসকলে ছমাহৰ কাৰণে ডেজু পিন্ধিব পাবা তেখেতলোকে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু ইয়াত 1 নম্বৰ 2 নম্বৰ কিবা চলিছে নেকি যদি জানে তেন্তে কমেন্ট বক্সত কমেন্ট এটা কৰি লিখি দিবা থ্যাংক ইউ